নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাগুৰুসকল, জিএনএছ আছাম টুডে ইউটিউব চেনেললৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কিছু গুৰুত্বপূৰ্ণ কথা ক'ম। অক্টোবৰত হৈ যোৱা অসম টেটত অকৃতকাৰ্য শিক্ষাৰ্থীসকল আচলতে তেওঁলোকৰ কাৰণেই অকৃতকাৰ্য হৈছে নেকি নে সেৱাৰ ভুলৰ বাবে? তাৰোপৰি শিক্ষাৰ্থীয়ে শুদ্ধ উত্তৰ দিয়া প্ৰশ্নবিলাকৰ ভুল এনচাৰকেৰে বিবেচনা কৰি শিক্ষাৰ্থীসকলক ফেইল কৰি দিয়া হৈছে নেকি? আৰু এটি বিশেষ গুৰুত্বপূৰ্ণ কথা ক'ম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। আপুনি চেনেলটোত নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আহক এতিয়া আমি সকলোৱে মিলি ভিডিঅ'টো চাওঁ। প্ৰথমে চাওক, এইটো প্ৰশ্ন আহিছিল ইউপি ছেকশ্যনত যে তলত দিয়াবোৰৰ কোনটো শুদ্ধ নহয়। ইয়াত এই অপশ্যনটো আছে, বায়ুমণ্ডলৰ পৰাই 97% গেছ 29 কিলোমিটাৰ উচ্চতাৰ ভিতৰত আবদ্ধ হৈ আছে। দ্বিতীয়টো অপশ্যন আছিল, বায়ুমণ্ডলৰ ঘনত্ব আৰু ইয়াৰ গেছবোৰৰ প্ৰাধান্যতা আৰু ৰাসায়নিক গঠন পৃথিৱীৰ উপৰিভাগত অনুভূমিকভাৱে বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ পৰিৱৰ্তন হয়। অপশ্যন চিত আছিল, বায়ুমণ্ডলত থকা গেছ ৰাসায়নিক গঠনৰ ভিন্নতাৰ বাবে বায়ুমণ্ডলৰ 80 কিলোমিটাৰৰ ওপৰৰ স্তৰটোক হেটেৰস্ফিয়াৰ বোলে। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 0.3%। কিন্তু আমি সৰুৰে পৰা জানি আহিছোঁ যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হৈছে 0.03%। নিশ্চয় এইটো অশুদ্ধ আছিল বা এইটো শুদ্ধ নহয়। অপশ্যনটো হ'ব অপশ্যন ডি। কিন্তু আৰু চাওক, সেই SMS আগত ৰিজাল্ট দিয়াৰ আগত যিবিলাক SMS আহিছিল, এতিয়াও সেই SMS-বিলাক পৰীক্ষাৰ্থীৰ মোবাইললৈ প্ৰেৰণ কৰি আছে। শুনামতে যিহেতু দুষ্টচক্ৰটো এৰেষ্ট কৰিছে বুলি কৈ আছে বা CIDৰ সৈতে সিহঁতক ধৰা বুলি কৈ আছে। যদি ধৰিছে, এতিয়া প্ৰশ্ন হ'ল এইটো তেনেহ'লে কোনে কৰি আছে? চৰকাৰে নেকি? অৱশ্যে কমেণ্ট কৰি জনাব। তাৰপিছত আপুনি আৰু এটা বস্তু চাওক, এজন পৰীক্ষাৰ্থীয়ে এনচাৰকে বা মাৰ্কশ্বিটৰ বাবে 200 টকা ছাবমিট কৰিছিল 17 তাৰিখত, কিন্তু আজি 21 তাৰিখ হৈ গ'ল, এতিয়াও শ্ব' কৰা নাই মাৰ্কশ্বিট। এইটোৱে সেৱা কৰ্তৃপক্ষৰ হামাহি বুলিয়ে বুজায়। এইবিলাক কিয় কৰে? এডিট কৰি দিব নেকি মাৰ্কশ্বিট? কিন্তু এতিয়া এটোৱে সত্য যে মাৰ্কশ্বিট নিশ্চয় এডিট কৰি দিয়া হয়। নহ'লে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। জয় অসম, জয় অসম, জয় অসম।